আপোনালোকলৈ স্বাগতম জনাইছোঁ হেল্পফুল সুভা চেনেলৰ পৰা। আজি আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ সৰু এটা ট্ৰিক লৈ। আৰু আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'ৰ ওপৰত চাইছে যে আচলতে আজি মই কিহৰ বিষয়ে কম বা কিয় ভিডিঅ'টো বনাই আছোঁ। তো আজিৰ ভিডিঅ'টো হ'ব বহুতে সিম্পল হয় ভিডিঅ'টো আৰু বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইটো ভিডিঅ'ৰ এইসকল বন্ধুলৈ প্ৰযোজ্য হ'ব যিসকল বন্ধুৱে আমাৰ সেকেন্ড ক্লাছৰ মোবাইল কিনে। আৰু অপশ্যনটো কিয় চাব লাগে, অপশ্যনটো নিশ্চয় চাব লাগিব। তো বলক আচলতে এইটো কিয় চাব লাগে আৰু কেনেকৈ বস্তুটো কৰিব লাগে মই আপোনাক প্ৰেক্টিকেলি দেখাই আছোঁ। তো বলক ইয়াৰ কাৰণে আপোনাক যাব লাগিব মোবাইলৰ ছেটিং লৈ যোৱাৰ পিছত আপুনি ইয়াতে এটা অপশ্যন দেখা পাব। এই অপশ্যনটো হৈছে এবাউট ফোন। ইয়াত যাব, যাই পেলাই আপুনি ইয়াতে দেখা পাইছে বুইল্ড নাম্বাৰ মোৰ 3 নম্বৰত আছে। আপুনি ইয়াত 7 বাৰ ক্লিক কৰিব। আচলতে মোৰ ক্লিক কৰা আছে, চাওক নো নিড ইউ আৰ অলৰেডি হেভ এ ডেভেলপাৰ। তো ইয়াতে এটা অট'মেটিকেলি অপশ্যন ক্ৰিয়েট হ'ব। যদি আপুনি ইয়াত বিচাৰি নাপায় তেতিয়াহ'লে আপুনি বেক কৰিব। বেক কৰি দিয়াৰ পিছত চাওক মোৰ ইয়াতে দেখা পাইছে মানে এবাউট ফোনৰ ওপৰতে দেখা দিছে ডেভেলপাৰ অপশ্যন। আপুনি ইয়াত ক্লিক কৰিব। কৰাৰ পিছত আপুনি তাৰপিছত যাব এনেকুৱা ইণ্টাৰফেচ খুলিব আৰু তাতে দেখা পাইছে ডেমো মোড। আপুনি ডেমো মোডত ক্লিক কৰিব। কৰাৰ পিছত চাওক মোৰ মোবাইলৰ চাৰ্জ আছে 51%। যেতিয়া আমি বস্তুটো অন কৰি দিম তেতিয়া 100% দেখুৱাই দিব। আচলতে এইটো কিয় চাব লাগে, যদি আপুনি সেকেন্ড ক্লাছৰ মোবাইল কিনে তেতিয়াহ'লে যদি এইটো অপশ্যন সেই বিক্ৰেতাজন যদি মোবাইলৰ অপশ্যনটো অন কৰি থৈ দিয়ে, আপুনি যিমান সময় মোবাইল টিপক না কিয় এইটো চাৰ্জ কমি নাযায় বা পাৰ্চেণ্ট কমি নাযায়। তো সেইকাৰণে এইটো চাব লাগে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিল। যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ আপোনাৰ এটা সৰু শ্বেয়াৰে হয়তো আপোনাৰ বন্ধুৱে এইটো ট্ৰিকটো শিকিব পাৰে। আৰু মই ভিডিঅ'টো এইখিনিলৈকে সমাপ্ত কৰিছোঁ। আহি আছোঁ পৰৱৰ্তী ভিডিঅ'লৈ।